ভুচি সম্পূৰ্ণৰূপে চাফা কৰি দিয়া হৈছে। 2 বস্তা মল ওলাইছে সিহঁতৰ। এতিয়া ৰাতি 12:30 বাজিছে। ইহঁতৰ ৰুম সম্পূৰ্ণৰূপে চাফা কৰি দিয়া হ'ল। ব্ৰুডিংটো কেতিয়াবাই আঁতৰ কৰোৱা হ'ল। ছাইডৰ টিৰপালবোৰ উঠাই থোৱা থাকে দিনত, ৰাতি হ'লে দি দিয়া হৈছে। আৰু ইহঁতি এতিয়া চাফা কৰি দিয়াৰ লগে লগে ইহঁতি দানা খোৱাত লাগিছে। এয়া দানা খাই আছে। $550 গ্ৰাম হৈছে এটা ওজন। আৰু আজি 16 দিনত ভৰি দিছে। যিহেতু ঠাণ্ডাটো ভালকৈ শেষো হোৱা নাই, গতিকে ওপৰৰ যিহেতু পানী কাপোৰখিনি আঁতৰাই দিয়া হ'ল, এতিয়া অকণমান ঠাণ্ডাও পাইছে। আৰু যিখিনিয়ে ঠাণ্ডা অনুভৱ কৰিছে সেইখিনি থূপ খাই আছে। এটা চাইডে বগা ডিংকাৰত লিভাৰৰ দিয়া আছে, লিভাৰ টনিক, আৰু এটা চাইডে দিয়া আছে ভিমাৰেল আৰু ষ্ট্ৰবেট। নাৰ্ভৰ নিউৰবিনটো দি থকা হৈছে সিহঁতক। কেইটামান পোৱালি মোৰ নাৰ্ভৰ প্ৰব্লেম ওলাইছে, সিহঁতক নিউৰবিন 5টা দি পেলাই পানীত মিক্স কৰি পেলাই সেই ছাইডত এক্সট্ৰাকৈ থোৱা হৈছে। সিহঁতক 7টামান ওলাইছে।